নমস্কাৰ, মই সুদৰ্শনাই মোৰ এটা নতুন ভ্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। মই ভাত পানী বনাই আজৰি হৈ আহিছোঁ। এতিয়া এয়া ইমান ধুনীয়াকৈ ফুলিছে চাওকচোন। মই যে এয়া সেইদিনা ৰুইছিলোঁ, এইটো আগবেলাহে ফুলে আচলতে ফুলটো। এইখিনি পাছবেলা এয়া চব মৰি যায় আৰু আগবেলা ধুনীয়াকৈ ফুলি থাকে। এইফালে মাৰি দিয়া। বাবুদা তুমি তালৈ দিয়া। আকৌ এজোপা মানি প্লেন এজোপা এনেকৈ দি দিছোঁ। এইখন আচলতে হাঁহৰ ঘৰৰ দুৱাৰৰ কাৰণে বনোৱা হৈছিলে, মই ইয়াত লগাই দিলোঁ। আৰু এয়া আনিছিলোঁ পেহীহঁতৰ ঘৰৰ পৰা। আৰু এই দুজোপা আনিছিলোঁ। এতিয়া আমাৰ ৰাতিপুৱাৰ ভাত নিউট্ৰেলা তৰকাৰী আৰু ভাত, আৰু একো বনোৱা নাই। এয়া কি কৰি আছা তুমি বাৰু? কেক কাটিছা? এতিয়া খাই লওঁ ন। আৰু এতিয়া ভাত পানী খাই আজৰি হ'লোঁ। এতিয়া আনিছিলে মাছ, মায়ে বাছি থৈ গৈছে। মা যাবলগীয়া হ'ল এফালে, আৰু সেইকাৰণে এতিয়া মই এয়া দিম পাতত। ঘৰৰ মাছখিনি মই পাতত দিম, আৰু এইখিনি মই টেঙা তৰকাৰী বনাম। চাই থাকক ভিডিঅ'টো, আৰু যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু মোৰ চেনেলত যদি নতুন হয় তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এয়া মাছত হালধি আৰু নিমখ দি লৈছোঁ। নিমখ হালধি ভালকৈ হ'লেহে পাতত দিয়া মাছটো খাই ভাল লাগিব। সেইকাৰণে মই নিমখ হালধি ভালকৈ সানি লৈছোঁ। এয়া সানি থাকোঁতে এইফালে মাছ পৰিয়ে যায়। তাৰপিছত এয়া কলপাত আনি এনেকৈ দি লৈছোঁ অকণমান। এতিয়া মানে বান্ধোতে এতিয়া ফাটি নাযায় কলপাতবিলাক, সেইকাৰণে লেৰেলাই লৈছোঁ কলপাতবিলাক। এনেকৈ কৰি লৈছোঁ। আগতে কোনোদিন কৰি পোৱা নাই, মাহঁতক চাই মেলি শিকিছোঁ আৰু এনেকৈ। আৰু চব কাম শিকিবই লাগে এনেও। এতিয়া এইফালে মাছখিনি এনেকৈ পাতত দি লৈছোঁ, বান্ধি লৈছোঁ। মাছৰ দুটা ভাগ কৰিছোঁ, কম কমকৈ দি লৈছোঁ, নহ'লে ভালকৈ নিসিজিবৰ কাৰণে কমাই কমাই বান্ধি লৈছোঁ। এনেকৈ কৰে মাহঁতেও। দুখন কলপাতে দি লৈছোঁ। মধুসোলং বাৰীৰ পৰা ছিঙি আনিছোঁ মাছৰ লগত বনাম বুলি। মধুসোলং দি পিনি ভাল লাগে। মধুসোলঙৰ এটা টেঙা পাত আছে, মৰমূৰতি টেঙা নেকি, কিন্তু সেইটো এতিয়া আমাৰ বাৰীত মই বিচাৰি নাপালোঁ। মায়ে খুৰীহঁতৰ ঘৰৰ পৰা আনে নেকি। এতিয়া এয়াই বনাম। আগতে ঘৰত মায়ে বনাই মধুসোলং আকৌ কঁঠাল গুটি দি বনায়, তেতিয়া ইমান ভাল লাগে খাই। এতিয়া নিজে যিমান ভালকৈ বনালোঁ কিবা ভাল নালাগে খাই সঁচাকৈ। মায়ে বহুত ধুনীয়াকৈ বনায়। আৰু এতিয়া পাতত দিবৰ কাৰণে বাবুতাক কৈছোঁ ঢেঁকী ঘৰতে জুই ধৰিবলৈ। জুই ধৰি আছে বাবুতাই। কেৰাহীতে দিম। হৈ গ'ল। এতিয়া মাছখিনি পাতত দি লওঁগৈ। আৰু এতিয়া মোৰ এয়া হৈ গ'ল বন্ধা। এনেই দেউতাহঁত থাকিলে জুইত দিয়ে, জুই মানে খেৰ এনেকৈ দি পিনি জুইত খেৰৰ মাজত ভৰাই দিয়ে আৰু জুই দি। এতিয়া মই মাও নাই দেউতাও নাই, সেইকাৰণে এতিয়া মই কেৰাহীতে দিম। এতিয়া জুই ধৰা হৈ গ'ল। এইখিনি এতিয়া মই কেৰাহীত দি থৈ আহিমগৈ। পাতত দিয়া মাছ হৈ গ'ল, মই উলিয়াই আনিলোঁ। এতিয়া এয়া পাতত দিয়া মাছ উলিয়াই আনিলোঁ। এয়া এতিয়া ঢাকি থৈ দিম, তাৰপিছত দুপৰীয়া ভাতৰ লগত খাম। এতিয়া আমাৰ ভাত হৈ গ'ল।
এতিয়া ভাতটো খাই লওঁ এয়া ভাত দেখুৱাই দিছোঁ ৰ'ব কি আছে এয়া এখন পাতত দিয়া মাছ এয়া ভজা মাছ আৰু এয়া কবি ভাজিছিলোঁ আৰু এয়া মাছৰ টেঙা তৰকাৰী আৰু এয়া হ'ল খৰিচা আৰু এইপিনে মাছ নাখায় কাৰণে দি থৈছোঁ ডিম এটা ভাজি এয়া টেঙা তৰকাৰী নাখায় কাৰণে দালি এইফালে আৰু কাৰ কাৰ ঘৰৰ ল'ৰা ছোৱালীয়ে ভাতৰ লগত ভুজিয়া খাই ক'বচোন আমাৰ এইটো ভুজিয়া খাই ভাতৰ লগত ৰ'বা তোমাৰ এইফালে নহয় এইফালে আছে আহা এইফালে দিছোঁ এয়া নিউক্লিয়াৰ তৰকাৰী আছিলে ৰাতিপুৱা দিছোঁ হৈ যাব অকণমান দি দিছোঁ আহা বেছি নহয় অকণমান থৈ দিয়া হৈ যাব লৈ আনিলে ভাতটো খাই লওঁ কঁঠাল খালোঁ সন্ধিয়া মায়ে কঁঠাল কাটিছিলে আৰু এতিয়া এই চাওমিনৰ পেকেট আছে সন্ধিয়া চাহ খাবলৈ বনাম দেই নতুন এটা দিনত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ কালি চাহ খোৱাৰ পিছত আৰু ভিডিঅ'ৰ পৰা নহ'ল সেইকাৰণে ভাবি ৰাতিপুৱা আজি ভিডিঅ'টো শেষ কৰোঁ ভিডিঅ'টো ইমানলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ আৰু যদি ভিডিঅ'টো ভাল পাইছে তেতিয়া লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ চেনেল যদি নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰি দিব